শুনিছেনে? এই ঘৰৰ বজাৰ কেইটামান কৰিব লাগিছিলে। ভাত বনাবলৈ একোৱে নাইকিয়া আছে। এই বস্তুকেইটা আনিব লাগিছিলে। এতিয়া মই নাযাওঁ, অলপ আগত মই আহিছোঁহে। আমাৰ গেঠেলাকে পঠিয়াই দে। ই আকৌ এই বস্তুবিলাক আনিলে খেলি মেলি কৰে, আকৌ এটাক 10 টকা 20 টকা খাব দিবই লাগে। আপুনিয়ে যাওকচোন, যাওক নহ'বা। ই গ'লে আলু চালুবিলাকে ভালকৈ চাই নানে। মই নাযাওঁ, তাকে পঠিয়াই দে। গেঠেলা গেঠেলা, এফালে কি কোৱা? যাচোন যা, মায়ে কিবা কিবি বস্তু কেইটামান আনিব দিছে দোকানৰ পৰা লৈ আহে এইকেইটা। পানী লাগিছে মোৰ, একদম মাতটো ভাগি ভাগি গৈছোঁ। আৰু শুনে, মায়ে কি বুলি কয়, যিকেইটা বস্তু দিয়ে সেইকেইটা লৈ আনিবি, আৰু এটা আনিবি, কি বুলি কয়, মৌজোল এটা আনিবি। মোৰ মাতটো ভাগি ভাগি গৈছে, পানী লাগিছে। তুলসী পাতৰ লগত আদা চাদা দি একদম খুন্দি খাই দিব লাগিব। মা কি আনিব লাগে কোৱা, মোৰ একদম টাইম নাই, গেম খেলিব লাগে। তোৰ একদম গেম খেলাটো বেছি আছে দেই। কোনোবাই দিনা মই ফোনে চোনে থাকিছে ভাঙি পেলাম আকৌ, গম পাবি হুঁ। মই লিষ্টখন দিলোঁ, তই বেগটো সৈতে লৈ যাগে যা। সোনকালে আহিবি দেই, ভাত বনাব লাগে। এতিয়া বস্তু আনিলেহে ভাত বনাব পাৰিম। কালি আৰু মালিয়া, মোক মানুহ লাগে, গম পাৱ নাই? সৰু ল'ৰা ছোৱালী তহঁতি এসপ্তাহমান হ'ল এটাও ধৰি দিয়া নাই। সোনকালে মোক ধৰি দিয়া নাই, মোৰ একদম আৰ্জেণ্ট লাগে, পঠিয়াব লাগে ওপৰৰ পৰা। মোলৈ ফোন কৰি আছে, আৰে এটাও দিয়া নাই। তহঁতি এটা ল'ৰা ছোৱালী ধৰিব পৰা নাই নে? এসপ্তাহ হ'ল, কি কৰি আছনো তহঁতি? আজি এটা মোক লাগিবই দেই। আজি তহঁতি যেনেকৈ নহ'লেও ধৰি দিব লাগিব এটা। বছ, মানে এতিয়া ল'ৰা ছোৱালীবিলাক ধৰিবলৈ বিৰাট টান হৈছে। আজিকালি মাক বাপেকে ল'ৰা ছোৱালী কোনো নপঠিয়াই, ৰাস্তাই পদূলিয়ে ওলাই নাথাকে। আমি আকৌ ৰাস্তাই পদূলিয়ে উলিয়াই থাকিলে ঘপককৈ ধৰি ল'ব পাৰোঁ, কিন্তু উলিয়াই নাথাকে নহয়, মানে একদম ঘৰৰ ভিতৰতে সোমাই থাকে। আৰু এতিয়া স্কুল চিস্কুল বন্ধ দি দিলে, স্কুলে যাওঁতে ধৰিবলৈ কিবা কম নেই। কালিৰ পৰা LP স্কুলৰ গোটেইখিনি বন্ধ দি দিলেই। বছ, এইডোখৰ স্কুল খুলি থাকোঁতে কি বুলি কয়, যেতিয়া স্কুল ভাল হৈ আছিলে তেতিয়া দেখোঁ কৰোণা চৰোণা কমি থাকোঁতে আমি দেখোঁ মানুহ যেতিয়া য'তে ত'তে ঘূৰি ফুৰিছিলে, আপোনাক দেখোঁ দিয়ে আছিলোঁ ল'ৰা ছোৱালী। সেইটো হয়, মই তহঁতি না দিয়া বুলি কোৱা নাই নহয়, তহঁতি দি আছ। হ'লেও এসপ্তাহটো তহঁতি এটা ল'ৰা ছোৱালী ধৰি দিব পৰা নাই। বছ, সেইটো কথাৰ কাৰণে আকৌ আমি নহ'বা দেখোঁ ধুনীয়াকৈ আপোনাক ধৰি থৈ দিয়ে থাকোঁ। সপ্তাহত 2টা 1টা তেনেকৈ দেখোঁ দিয়ে থাকোঁ। আজি কিবা এটা কৰি চাম আৰু। এইখন গাঁৱত চাগে, গাঁৱত এইবিলাক মানুহবিলাকে ৰুল অফ ৰেগুলেশ্যনবিলাক নামানে নহয়। এইবিলাক পিনপিনাই ঘূৰি ফুৰে, সেইবিলাক ধৰিব লাগিব এটাক। আৰু এতিয়া মাঘৰ বিহু আহি আছে না, যোনে নৰা চৰা কিবা কিবি কেটি থাকিব ন, বাছা এইবিলাক ভেলাঘৰ চেলাঘৰ বনাবলৈ। ধৰি আজি এটা উঠাম আৰু যেন তেনে, আপুনি টেনশ্যন ল'ব নালাগে। আৰে মই টেনশ্যন ল'ব নালাগে নহয়, টেনশ্যন মোৰ লৈ আছোঁ। অটত নিয়ে দিব পৰা নাই। হ'ব, আজি যেন তেনে এটা উঠাবি আৰু। হ'ব দিয়ক, আজি এটা উঠাই আপোনাক দি আছোঁ। আৰু বছ, মানে কেছ পে'মেণ্টটো ল'ম আজি। আজি যদি উঠাব পাৰোঁ নহয়, আমাক কেছ পে'মেণ্ট দি দিব। কিমান দিম বুলি ভাবিছে আজি? আগতে যিমান দিওঁ সিমানটোৱে দিম আৰু, 50,000। 50,000 দিলে 25কে পৰে, কিবা এটা ভাল নালাগে। অকণমান মিলাই মেলি দিয়কচোন। 60,000 কৰি দিয়ক, তেতিয়া 30,000 পৰি যাব। আৰু এতিয়া ল'ৰা ছোৱালীবিলাক ইমান পিনপিনাই নোপোৱাই হ'ল নহয়। আজিকালি চব ঘৰৰ ভিতৰত সোমাই থাকে, ফোনটো দিলে আৰু একদম ফোনটো টিপি টিপি চাই থাকিব, একদম ৰাস্তালৈ ওলাই নাহে। সেইবিলাক বাদ দিয়ক, আজি আমি একদম এটা ধৰি আপোনাক দিম। আপুনি আজি 60,000 দি দিব। হ'ব যা, আজি 60,000 দি দিম। তহঁতি ধৰি হ'লে মোলৈ ফোন এটা কৰিবি, মই এতিয়া গৈ থাকোঁ। হ'ব বছ, যাওক। আজি এটা যিকোনো উপায়েৰে ধৰিবই লাগিব, নহ'লে একদম পইচা চইচা নোপোৱা গৈছে। 25,000 টকা পাওঁ, নাতেই মোক, খাওঁ এদিনা উৰি গুচি যায়। বলক, এতিয়া মানে ৰখি থাকিবলৈ টাইম নাই আৰু। জল্দি এটা পাওঁ যদি ধৰিব লাগে। মই মোনা চোনা লৈছোঁ, আপুনি মুখত সোপাটো দিব, মই ভৰাই লৈ পেলাই গৈ থাকিমগৈ। বল। দোকানী, শিখৰ 2টা, চিগাৰেট 2টা আৰু চিগনেচাৰ 2 পেকেট দিয়কচোন। আইও বটি, এইদৰা খাব নে কি কৰিব? ইমান দৰা কিনিছে যে। খাম কি কৰিম আৰু, জল্দি দে। ৰ'ব দিছোঁ। এইকণতে ৰখি থাকোঁ, ইয়ালৈ ল'ৰা ছোৱালী আহিব পাৰে। ইয়াত ষ্টাইলৰ বস্তু আছে নহয়, ল'ৰা ছোৱালীবিলাকে ইয়ালৈ কিনিব আহিব পাৰে। অকণমান আমি আগত ৰখি থাকিমগৈ। ধুনীয়াকৈ সেইকণত আৰামত বহি থাকিম, লুকাই থাকিম। অহা লগে লগে একদম নাকত সোপা দি ডাইৰেক্ট মোনাত ভৰাই পেকিং কৰি বছক দি দিমগৈ। আৰে কোনো অহা নাই বি,
সৰু ল'ৰা ছোৱালী এটা অহা নাই চাচোন, চব ডাঙৰ ডাঙৰ মানুহবিলাক আহি আছে। তাকেহে এটা অহা নাই, এই ল'ৰা ছোৱালীবিলাক এটা অহা নাই। এইটো ৰাস্তাত নাহিবই নেকি, যাওঁগৈ নেকি। আৰু অলপ টাইম ৰওঁ, তাৰপিছত নাথাকো, যামগে। শুইটো আহিছে, তই একদম ৰেডি হৈ থাক দেই। মই ৰেডি হৈ আছো, আপুনি একদম কথা চথাবিলাক ভালকৈ সুধিব। ভাইটি, এই কোনফালে যোৱা? এই ধনপুৰ কোনফালেও? খোৱা এই ধনপুৰ এইখনেই। কাম হৈ গ'ল, এতিয়া বছক দিলেগে হৈ যাব। আজি দিনটো ভাল ছিলে দেই, এটা পাই গলো। আজি 30,000 60,000 পাই গলো। ইয়াত দেৰি কৰি থাকিব নোৱাৰি দেই, পটাপট যাব লাগে। আৰে এইটোক একদম ভালকে বেহুচ কৰি ল'ব পৰা নাই নেকি? এই বেহুচ কৰি দে, বেহুচ কৰি দে। এনেকে যদি চিঞৰি যায় নহয়, একদম ধৰা পৰি যাবি, গম পাবি। ৰ'ব, আকৌ ইয়াত নাকটো এইকণ হেৰি কৰি সোমোৱাই দিছো, নাকতে এবাৰ সোমোৱাই দিবি, চালা সহজে বেহুচ নহয়।